নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। আৰু আজি ভিডিঅ'টো ৰাতিপুৱা আৰম্ভ কৰিলোঁ আৰু আজি ভিডিঅ'টো বহুতো ধামাকা হ'বলৈ গৈ আছে। আৰু আজি মই গৈ আছোঁ ঘৰ গৈ আছোঁ ভণ্টিক থ'বলৈ আৰু লগতে কালী পূজাও চাই আহিম। যিমানখিনি পাৰোঁ আমাৰ ঘৰটো আৰু দিহিংৰ কালী পূজা দেখুৱাবলৈ চেষ্টা কৰিম। তেতিয়াহ'লে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এতিয়া আমাৰ চব ওলোৱা মেলা হৈ গ'ল আৰু এওঁ এতিয়া বাইক চাইক চব ওলোৱাই লৈছে। এতিয়া আমি যাম আৰু এইফালে হৈছে আমাৰ ভণ্টি আৰু ভণ্টি মানে দুৰ্গা পূজা আগতে আহিছিলে আৰু ভণ্টিক থৈও আহোঁ বুলি ভাবিছোঁ। লগতে কালী পূজাও চাই আহিম আৰু ঘৰ যোৱা হৈ যাব। তেতিয়াহ'লে ব'লক আৰু গৈ থাকোঁ। আৰু আমি এতিয়া প্লেটফৰ্মলৈকে খোজকাঢ়ি যাব লাগিব আৰু এতিয়া আহি আছে আৰু আহক আৰু তেতিয়াহ'লে নেকি? তেতিয়াহ'লে এডোখৰ পাৰ হৈ লওঁ ট্ৰেইন নাহা আগতে। এইখন মানে অলপ বাইকখন পাৰ কৰিবলৈ অলপ মানে দিগদাৰ হয় আৰু এতিয়া সময়টো 5:40 হৈছে আৰু আজি ৰাতিপুৱা সোনকালে ওলাই দিলোঁ। এতিয়া গৈ থাকোঁ আৰু আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি সকলোকে চাই থাকিব। আশা কৰোঁ ভিডিঅ'টো চাই সকলোৱে ভাল পাব আৰু যদিহে ভাল লাগে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধামাকা ব্লগ আহি থাকিব আৰু ভিডিঅ'টোত লাইক এটা কৰি দিব আৰু কমেণ্ট কৰিবলৈ আপোনালোকে একেবাৰে নাপাহৰিব। আৰু সকলোকে দেৱালীৰ শুভেচ্ছা জনালোঁ, যাতে ভালে কুশলে দেৱালীটো পাৰ হয় আৰু সৰু সৰু ভাইটি ভণ্টিসকলক ফটকা যদি ফুটাবলৈ দিয়ে তেতিয়া চাই মেলি ফুটাবলৈ দিব। আৰু অলপ ঠাণ্ডাও লাগিছে, সেইটো কাৰণে আজি পেপাৰটো লগাই ল'লোঁ আৰু কালী পূজাৰ পিছৰ পৰা আৰু ঠাণ্ডা পৰিব। আৰু অহা কালিলৈ দিহিংমুখত প্ৰগ্ৰেম হ'ব আৰু প্ৰগ্ৰেমো দেখুৱাম আপোনালোকক। আৰু মই ভাবিছোঁ চাপৰিলৈও যাম, চাপৰি আৰু ৰিজাৰ্ভলৈ যাম। আপোনালোকক মই সেইখিনিও কেইটামান ভিউ দেখুৱাম, মজা ভিউ কেইটামান দেখুৱাম। আৰু চাপৰিলৈ গ'লে ভাল লাগে, বহুতে বেছি ভাল লাগে। আপোনালোকক মই সেইখিনিবোৰ যিমানখিনি পাৰিম চেষ্টা কৰিম আৰু দেখুৱাবলৈ। আৰু মই ভিডিঅ'বিলাক একেখিনি ঠাইবিলাকে দেখুৱাই আছোঁ আপোনালোকে বেয়া নাপাব। আৰু মই ক'তো এতিয়া যাব পৰা নাই, অকল দিহিংমুখলৈ গৈ থকা হয়, তেনেকৈ ক'তো যাবলৈ এতিয়ালৈকে পৰা নাই আৰু তেনেকৈ বৰ বেলেগলৈ যোৱা হোৱা নাই এতিয়ালৈকে। আৰু যিহেতু মোৰ কাম থাকে, মোৰ যিটো কাম থাকে সেই কামটো মই এৰি যাব নোৱাৰোঁ ঘপকৈ, সেইটো কাৰণে মাজে সময় দিম আৰু ক'ৰবাত গ'লে মানে। আৰু এতিয়া যিটো ব্লগ বনাই আছোঁ এই ব্লগটো আজি গৈ পিনে এডিট কৰিম আৰু আজি এডিট কৰি পিনে কাইলৈ আপলোড কৰিম। কাইলৈ এই ভিডিঅ'টো কাইলৈ চাবলৈ পাব। অহাকালিলৈ যিটো ভিডিঅ' বনাম সেইটো পৰহিলৈ মই আপলোড কৰিম আৰু আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। মাজনী লৈ আহিছোঁ কেমেৰা, মাজনী লৈ যাম তোমাৰ চেহেৰা, মাজনী ভগা বেৰ তোল মাই থম। আৰু এতিয়া ৰ'দজাক ওলালে, এতিয়া অলপ গৈ ভাল লাগিব। আৰু এতিয়া ডিমৌ আহি সোমালোহি আৰু ইয়াতে কিবা এটা খাই ল'ম, কিবা এটা খাই মেলি যাম আৰু ঘৰৰ পৰা যিহেতু অকল চাহ খাই আহিছোঁ। আৰু ইয়াতে আমি এতিয়া চাহ একাপ খাই ল'লোঁ, এতিয়া আকৌ গৈ আছোঁ। আৰু বেছি দূৰ নাই, পামহি আৰু মাজে ধানবিলাক পকিছে আৰু কাটিবলৈ হৈছে। পকা ধানৰ মাজে সৰু সৰু আলি, ঐ সৰু সৰু আলি। আৰু এতিয়া আহি পাই গ'লোহি। চিনি পাই নহয়। আৰু এয়া হৈছে ছোৱালীজনী, মোৰ মামা ছোৱালী। আৰু এতিয়া আহি পাই গ'লোহি। এতিয়া মই বাইকখন নমাই দিওঁ আৰু মুখ হাত ধুই পিনে আপোনালোকক আকৌ লগ পাই আছোঁ। চিনি পালা? এতিয়া বাইকখন নমাই লওঁ। আৰু এতিয়া মুখ হাত ধুই ল'লোঁ, মুখ হাত ধুই মেলি চাহ তাহ খালোঁ। চাহ তাহ খাই মেলি এতিয়া আমি মামাহঁতৰ ঘৰলৈ যাম আৰু মামাহঁতৰ ঘৰত গৈ আপোনালোকক মামাহঁতৰ ঘৰটো দেখাবলৈ চেষ্টা কৰিম। আৰু এতিয়া আমাৰ ঘৰটো অকণমান দেখুৱাবলৈ চেষ্টা কৰিম, তেতিয়াহ'লে আপোনালোকে চাই থাকক আৰু আমাৰ ঘৰটোনো কেনেকুৱানো চাই থাকক। দেৱালী আহিছে যিহেতু দাদাই গোটেই আলি চালি ধুনীয়াকৈ চুচি থৈছে, কলগছ চলগছ লগাব। আৰু এতিয়া এইখিনি ধুনীয়াকৈ ভণ্টিয়ে ফুল চুল ৰুই থৈছে। আৰু এইটো হৈছে আমাৰ ঘৰটো আৰু এইটো হৈছে আমাৰ বৰ্তাহঁতৰ ঘৰটো এতিয়া বনাই আছে আৰু এতিয়া এইটোৱে হৈছে আমাৰ ঘৰটো। আৰু এইবোৰ ইমান ধুনীয়াকৈ ফুল চুল আমাৰ ভণ্টিয়ে ৰুই থৈছে। আমাৰ ভণ্টিয়ে ফুল ৰুই বহুতো ভাল পায়। আৰু এই আমাৰ ঘৰটো ভালকৈ হোৱা নাই আৰু বনাই আছে, হ'লে মানে ভাল লাগিব আৰু এতিয়া হোৱা নাই। আৰু এইফালে বহি আছে আৰু ধুনীয়াকৈ কি খালে আৰু এজনী হৈছে আমাৰ আইতা, আমাৰ আইতা বহি আছে, অলপ গাটো বেয়া সেইকাৰণে বহি আছে। আৰু এইফালে হৈছে আৰু এইটোৱে হৈছে আমাৰ ঘৰটো বনাই আছে, ভালকৈ হোৱা নাই, ভালকৈ হ'লে মানে ভাল লাগিব আৰু
চবকে দেখাব লাগিব এইটো হৈছে আমাৰ মাজু ভণ্টি এজনী হৈছে আমাৰ মাজু ভণ্টি আৰু আমাৰ সৰু ভণ্টিটো চবে চিনি পায় বুলি পলালে আৰু এইজনী হৈছে আমাৰ মায়ে মুখখন দেখাই দিয়া কওক এইজনী হৈছে আমাৰ মায়ে মানে বহুত তামোল খায় মানে এইটোৱে আৰু আমাৰ ঘৰৰ ওচৰতে এখন ধুনীয়া ধাননি হেৰি পথাৰ আছে আৰু ধান চান ফুটিছে আহিব লাগিব ঘৰত ধান কাটিবলৈ আৰু এইটো হৈছে আমাৰ নাৰিকল গছজোপা ইয়াৰ নাৰিকলখিনি খাই বহুত ভাল লাগে সেইটো আমাৰ ঘৰটো আৰু যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব তেতিয়াহ'লে মমাহঁতৰ ঘৰত গৈ লগ পাই আছোঁ আৰু গাড়ী চাই থাকিব দেই আৰু এতিয়া গৈ আছোঁ আমি মামাহঁতৰ ঘৰলৈ আৰু আপোনালোকে চাই থাকিব আৰু এয়া হৈছে আমাৰ সৰু মামা ভাগৰ এয়া হৈছে ডাঙৰ ল'ৰা আৰু এইটো হৈছে সৰুটো আৰু ছোৱালীজনীও আছে ছোৱালীজনী চবতকৈ ডাঙৰ এতিয়া মামাহঁতৰ ঘৰ আহি পালোহি আহিলোঁ ৰাতিপুৱা আহিলোঁ চুনচুনি মাম খাই আছা আমি কি বনাইছে আৰু চুনচুনিয়ে এতিয়া ভাত খাই আছে মই আপোনালোকক নিচা মাছটো দেখুৱাম বহুত ডাঙৰ নিচা মাছটো বহুত বেছি ডাঙৰ এতিয়া ব্ৰহ্মপুত্ৰত পোৱা নেকি ইয়াত পোৱা আৰু আপোনালোকক সন্ধিয়াকৈ চাকি বাতি জ্বলাব চাকি বাতি জ্বলোৱা আপোনালোকক দেখুৱাম আজি কলগছ পুতিব আৰু 24 তাৰিখে আমাৰ নাজিৰাত দেৱালী চাকি বাতি 24 তাৰিখে জ্বলাব আৰু ডিহিমুখত আজি 23 তাৰিখে জ্বলাব বুলি কৈছে হে গাইজ হেপী দিৱালী আৰু এতিয়া সন্ধিয়া 5:30 হৈছে আৰু এতিয়া ধুনীয়াকৈ চাকি বাতি জ্বলোৱা হৈ গৈছে আৰু ভণ্টিহঁতি মাহঁতি চবেই চাকি বাতি জ্বলাই আছে আৰু ময়ো অলপ চাওঁ আৰু আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰিম তেতিয়াহ'লে ব'লক আপোনালোকক দেখুৱাই আছোঁ এয়া এতিয়া ভণ্টিহঁতি আৰু মাহঁতি এতিয়া ধুনীয়াকৈ চাকি বাতি জ্বলাইছে আৰু বহুতো ভাল লাগিছে ইমান ধুনীয়াকৈ চাকি বাতি জ্বলাইছে মইনা জুই আৰু আজি 23 তাৰিখ হৈছে আৰু আমাৰ ডিহিমুখত 23 আৰু 24 তাৰিখে কালী পূজা পাতিছে কিন্তু আমাৰ নাজিৰাত 24-25 তাৰিখে পাতিছে আৰু আমাৰ প্ৰত্যেক বছৰে এদিন আগতে পতা হয় আৰু এইফালে ধুনীয়াকৈ জ্বলাই আছে ভণ্টিহঁতি বম নুফুটাবি আমাৰ গমিনে আহিলোঁ নাপাওঁ পুৰা ধুনীয়াকৈ মানে জ্বলাইছে আৰু চবেই মজা লাগি গৈছে দেই নুফুটাবি আকৌ মই গৈ লওঁ পুৰা ফটকা চটকা ফুটাই আছে আৰু পুৰা ভাল লাগি গৈছে মানে আজিৰ ভিডিঅ'টো ইমানেই আছে যদিহে চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আৰু অন্য এটি ভিডিঅ'ৰ আকৌ লগ পাই আছোঁ আজিলৈ ইমানেই আছিল বাই বাই